ইয়াৰ আগতেও এবাৰ সোণাজুৰিলৈ পুলিচ মতাৰ কেছ এটা হৈছিল অৱশ্যে। ৰূপাজুৰিৰ পুহায়ে হীৰাজুৰিৰ বুবাই পিয়নৰ জীয়েক মাজনীক পলুৱাই নিছিল। ল'ৰায়ে পলুৱাই নিছিল নে ছোৱালীয়ে পলাই গৈছিল এতিয়া কোনেনো জানে। পিয়নৰ চাকৰি কৰা বুলি খেতি বাতি কৰি খোৱা মুখাতকৈ বুবাইৰ ফুটনি এটা আছে। দি দিলে নহয় পুলিচত, বোলে মোৰ ছোৱালী ফুচুলাই চুৰ কৰি নিছে। পুলিচ আহি দুইটাকে মাতি আনি মাজনীক বোলে, তোক যে মাৰ বাপেৰে গম নোপোৱাকে বেৰ কাটি দাঙি নিলে, কেলে তই নিজে গম পোৱা নাছিলি নেকি? চিঞৰ বাখৰ নকৰিলি যে? মাজনীয়ে তেতিয়া কলে, বোলে মোৰ টোপনি গৈ আছিলে গুণে ততকে ধৰিব নোৱাৰিলো। পুলিচে এইবাৰ পুহাইক দুটামান কথা সুধি পুছি মাজতে আকৌ মাজনীৰ ফালে মুখ কৰি বোলে, ঐ তই কচোন এইবাৰ, ইয়াৰ লগত তোক পলুৱাবলৈ আৰু কোন কোন গৈছিলে? ফটচেনে কথাষাৰ সুধি দিয়াত মাজনীয়েও তত ধৰিব নোৱাৰি বোলে, লগত আৰু ইয়াৰ হৰি ভকতেক গৈছিল। এইবাৰ পুলিচে বোলে, তইচোন অলপ আগতে টোপনি গৈ থকা কাৰণে তই একো গম নোপোৱা বুলি কৈছিলি। পুহাইৰ লগত তাৰ হৰি ভকত যোৱা বুলিনো জানিলি কেনেকে? তেতিয়া তাই কবলৈ আৰু থাকিল কিটো, আটায়ে গমেই পালে। তথাপি মনে মনে নাথাকি তাই, তেতিয়া অলপ অলপ সাৰ পাইছিলো আৰু বুলি কলত পুলিচৰ আগত কিবা ভয় ভয় লাগি আছিল যদিও আটাইখনে হাঁহি সামৰিব নোৱাৰা হ'ল। বুবাই পিয়নৰ মুখখন কেহেৰাজ বতা যেন হ'ল। চোৰ ধৰা পৰি ভুলুকে ৰাইজখনৰ আগত বৰ লাজ পালে। তাৰ পাছত আৰু মানুহটো নাই। কলৈনো গলগৈ কোনেও ভূ পোৱা নাছিল। ভালে কেইবছৰৰ পিছতহে লখিমপুৰৰ তেলাহীৰ ফালৰ পৰা তেতেলীপাম সত্ৰলৈ অহা ভকতৰ মুখে সোণাজুৰিত থকা তাৰ মোমায়েকে গম পালে, বোলে সি হেনো সেইফালে হাবি ভাঙি মাটি উলিয়াই এতিয়ালে তাত লেখৰ মানুহ এটা হৈ পৰিছেগৈ। বিয়া বাৰুও কৰালে বোলে তাতে। কথাষাৰ শুনি সোণাজুৰিৰ ৰাইজেও বোলে, হজ এনেকৈ ভাল হোৱাটোহে লাগে আমাক। চোৰ ধৰা পৰি ভুলুক দেশান্তৰী হোৱাৰ পিছতো সোণাজুৰিত চোৰৰ উপদ্ৰৱ সমূলিকে নাইকিয়া হল বুলি কব অৱশ্যে নোৱাৰি। কথাতে কয় নহয়, বোলে সকলো চৰাই মাছ খায়, মাছৰ কাৰ নাম যায়। চোৰ আৰু অকল কিবা ভুলুকেহে কৰিছিলে নে? সোণাজুৰিত চোৰ ওলোৱাৰ কথাটোত চল পাই পিনেই হবলা পানী চুকোৱাৰ ফালৰ কদুৱা নামৰ গবাহাইত চোৰটোৱে তাৰ সংগী ভকত কেইটামানৰ সৈতে আহি এবেলি একে নিশাই একেবাৰে সোণাজুৰি ধুই থৈ গলেহি। বাঘে মানুহৰ মঙহৰ জুতি পোৱা দি ঘূৰি বেলি আহোঁতে যেনিবা সি কদুৱা সাৰি গলেও বাকী কেইটামান সোণাজুৰিৰ পহৰাদাৰী হাতত হাতে লোতে ধৰা পৰিল। ভুলুকৰ কেছটোৰ পিছতে সোণাজুৰি নামঘৰত ৰাইজে মেল পাতি নিশা পাল পাতি পহৰা দিয়াৰ বন্দোবস্ত কৰিছিল। বন্দোবস্তটোৰ কথা দুজনে আহি কীৰ্তিচন্দ্ৰ গোসাঁইকো কৈছিল। সেই নিমিত্তে গোসাঁয়ে তেওঁৰ পাল পৰাৰ আগতেই তেওঁৰ প্ৰায় সমবয়সীয়া তেতেলীপামৰ সোণগুটি গোসাঁইৰে সৈতে যুগুতি কৰি 4 বেটেৰীয়া টৰ্চ লাইট এটা কিনাৰ লগতে দুয়ো পায়জামা একোটাও চিলুৱাই আনিলে। শুনামতে পহৰালে যাবলৈ বুলিলে সোণগুটি গোসাঁই নিয়মৰ খাতিৰত তলত তিয়নি চুৰিয়াখনেৰে পোন এটা মাৰি লৈ তাৰ ওপৰতহে পায়জামাটো পিন্ধিছিল। পোন নমৰাকে অকল পায়জামাটোকে পিন্ধি খোজ দিবলৈ হোৱা হলে গোসাঁয়ে পিছত পৰাচিত হৈ উদাহৰণি বুজ দিব লাগিলহেঁতেন। উন্মিহঁতৰ ঘৰত নিশা সোনকালে শোৱা আৰু ৰাতিপুৱা সোনকালে উঠা নিয়ম। 8-9 বজালৈ সোণাজুৰিৰ অৱশ্যে প্ৰায়খিনি মানুহেই পাতিত পৰেগৈ। এতিয়া পহৰাৰ পাল পৰা কেইঘৰৰ মানুহে সন্ধিয়াতে খাই বৈ লোৱাৰ পাছত পহৰালৈ যাবলগীয়াজনে খাই উঠি এঘুমুটি মাৰি লৈ 10 বজাত উঠি ৰাতি তোলে বুলি ঘৰ এৰে। আটাক পহৰা দিবলৈ যাবলৈ ওলোৱাৰ সময়ত খুচমুচনি শুনি এদিন উন্মিয়ে সাৰ পালে। দেখিলে লেম্প জ্বলি আছে আৰু আটাকে এয়া কি পিন্ধিছে। সদায় চুৰিয়া পিন্ধা আটাকক পায়জামাত দেখি উন্মি আচৰিতো হল আৰু ভালকৈ সাৰ পালত হাঁহিও উঠিল। আয়েকে শুই থাক আটাৰ পহৰা দিবলৈ যাবলৈ ওলাইছে বুলি কোৱাৰ পিছতে অৱশ্যে তাই আকৌ টোপনিয়ে গল। পিছদিনা কথাটো জান নেজান মনত পৰিলত পহৰা দিয়া মানেনো কি বুলি সুধিলত বুঢ়ীমাকে চোৰৰ কথাও কবলগীয়া হল। নিশা গিৰিহঁত শুই থাকোতে এন্ধাৰে মুধাৰে মনে মনে আহি বাৰীত থকা বা ঘৰৰ ভিতৰৰো বস্তু লৈ যায়। আমাৰ নেমুটেঙা জোপাৰ পৰা যে নেমুটেঙা কেইটা নোহোৱা হৈছিল সেইকেইটাও চোৰে নিছিল নেকি বুলি তাই সোধাত বুঢ়ীমাকে বুলি চমুৱাই থলে। প্ৰকাশ আৰু মুকুন্দও সেইখিনিতে আছিল। প্ৰকাশে সুবিধা পাবহে লাগিছে, উৰ্মিক ভয় খুৱাবলৈ বৰ ভাল পায়। আয়েক ওচৰৰ পৰা গলতে সি চকু টকু বৰ একোটা কৰি মাতটোও ভয় খোৱাৰ নিচিনাকৈ উলিয়াই উৰ্মিক বোলে, শুনিছ চোৰে ৰাতি ক'লা কাপোৰ পিন্ধি এন্ধাৰে মুন্ধাৰে আহি কেতিয়াবা নেমু টেঙাৰ লগতে তোকো দাঙি লৈ যাব, বেছি চতৰ পতৰ কৰি নাথাকিবি।
উৰ্মি আৰু মুকুন্দই চোৰৰ কথা কি বুজিলে আৰু সিহঁতেহে জানে। কিন্তু কথাই গৈ আনফালেহে বাট ললেগৈ। মুকুন্দৰ ৰাহজাহ নিয়মীয়া হবৰে পৰা সুৰুজপ্ৰভাই তাক প্ৰকাশ আৰু উৰ্মিৰ লগতে অলপ পঢ়া শুনা শিকাবলৈ ল'লে। মাহ চেৰেকৰ পাছত তাক সোণাজুৰি স্কুলৰ খ-মান শ্ৰেণীত নামো লগাই দিলে। সি যিদিনা প্ৰথম স্কুললৈ গ'ল তেতিয়ালৈ শ্ৰেণী আৰম্ভ হোৱাৰ পৰা প্ৰায় 2 মাহেই পাৰ হৈছিল। মুকুন্দৰ পহিলা শ্ৰেণীটো আছিল গণিতৰ। মাষ্টৰে সেইদিনা পৰীক্ষা এটা লৈছিল। যোগ অংক এটা বৰ্ডত পাতি দি ল'ৰা ছোৱালীহঁতক নিজৰ নিজৰ ফলিত অংকটো কৰি ফলিখন উভতাই থৈ তাত নিজৰ নামটো লিখি চবকে মুকলিত গৈ খেলিবলৈ কোৱা হৈছিল। এইখিনিলৈকে মুকুন্দৰ ঠিকেই চলি আছিল। কিন্তু অলপ পিছতে মাষ্টৰে তাৰ নাম ধৰি খেলি থকাৰ পৰাই ভিতৰলৈ মাতি আনিলে আৰু চুৰ কৰিবলৈ আহিছ, চোৰ, প্ৰথম দিনাই আহি চুৰ কৰাত লাগিলি বুলি নিন্দা বখনা কৰিলে। চোৰ শব্দটো শুনিয়েই মুকুন্দৰ সিদিনা উৰ্মিহঁতৰ ঘৰত ওলোৱা কথালৈ মনত পৰিল। সিটো কাহানিও ৰাতি ক'লা কাপোৰ পিন্ধি কলৈকো ওলাই যোৱা নাই। সি আকৌ কাৰ বাৰী নেমু টেঙা চুৰ কৰিল? মই নেমু টেঙা চুৰ কৰা নাই। আমাৰ বৌতীয়ে টেঙা খাবই নোৱাৰে আৰু চুৰ কৰিবলৈ যাবলৈ মোক ক'লা পেনো নাই আৰু ৰাতি মোৰ বাহিৰলৈ অকলে ওলাবলৈ ভয়ো লাগে বুলি সি মাষ্টৰৰ কথাত আপত্তি কৰিলে হয়। কিন্তু মাষ্টৰে কি কৈছে সি নুবুজাৰ দৰে মাষ্টৰেও সি কি কৈছে একো বুজিব নোৱাৰিলে। আচলতে ঘটনাটো হ'ল মাষ্টৰে বৰ্ডত লিখি দিয়া মতে মুকুন্দই নিজৰ ফলিটো অংকটো ঠিকেই পাতি লৈছিল। কিন্তু শ্ৰেণীকোঠা বা পৰীক্ষাৰ আওভাও নোপোৱা বাবে সি তাৰ পাছত কি কৰিব লাগে তাকেহে একো ধৰিব নোৱাৰিলে। মাষ্টৰৰ পৰা চাই অংকটো পাতিলে আৰু তাৰ উত্তৰটো সি পাতিলে ওচৰতে বহা ৰবীনৰ পৰা চাই। ৰবীনে পালে গোল্লা আৰু একে ভুলৰ বাবে মুকুন্দয়ো পালে গোল্লা। এতিয়া সমস্যাটো কিন্তু গোল্লা পোৱাক লৈ নহয়, সমস্যাটো হ'ল মুকুন্দক চোৰ বুলি কোৱাক লৈহে। স্কুল পঢ়িবলৈ গৈ প্ৰথম দিনাই চোৰ ধৰা পৰাত আৰু কথাটো মুকুন্দহঁতৰ চুবুৰীত জনাজনি হোৱাত খং লাজ অপমানত মুকুন্দৰ মাকে তাক সেইদিনা আবেলি বাঁহৰ জকলাই চোঁচৰাই নিয়া দি টানি নি ঘৰৰ চালত তুলি থলে। সন্ধিয়া লগাৰ সময়তহে নামি আহিবলৈ আকৌ জকলাডাল লগাই দিলে। মুকুন্দ চালত থকা সময়খিনিত ৰবীনে বাঁহৰ কাঠি এডাল আনি মুকুন্দহঁতৰ বাৰীৰ কঁঠালজোপাৰ পৰাই পাত এখিলা লৈ চকুৰি এটা সাজি মুকুন্দৰ চকুৰ আগতে কাঠিত লগাই সিহঁতৰ ঘৰৰ আগে যোৱা বাটেৰে দৌৰি দৌৰি চকুৰি ঘূৰালে। ৰবীনকো তাৰ প্ৰতিফল দিবলৈ মুকুন্দই চেক চাই থাকিল আৰু ৰবীনে পালেও এদিন তাৰ প্ৰতিফল। বাঁহৰ সৰু লেকেচি এডাল এহাতে ধৰি আনটো মোৰ মুখৰ আগত মাটিত লগাই ৰাস্তাৰে দৌৰি দৌৰি সি এদিন মুখেৰে ভোঁ পিত পিত কৰি গাড়ী চলাই আহি আছিল। উৰ্মিহঁতৰ ঘৰৰ মুখতে মুকুন্দৰ মুখামুখি হোৱাত মুকুন্দই তাক ধৰিলে নহয় বাট পেটি। গাড়ী ৰখাই দিয়াৰ বাহিৰে সি ৰবীনে আৰু এতিয়া কৰে কি? তেনেকুৱাতে যেনিবা মুকুন্দই ভাল সুবিধাটো পালে। ৰবীনৰ গাত চলা নাই, পেন এটা পিন্ধি আছে, তাৰো আকৌ বুটাম ছিগা। মুকুন্দই চিধাই কৈ দিলে, বোলে জয় গুৰু শংকৰ, পোষ্ট অফিচ খোলা আছে, তল ফালে মন কৰ। অকল এবাৰ হেনে তাকে গাই গাই মুকুন্দই জঁপিয়াই জঁপিয়াই নাচিবলৈ ধৰিলে। সেই সময়তে আকৌ উৰ্মিৰ মাক আহি আগত ওলাওখি। বোলে কি হলো মুকুন্দ? সুধিবলৈহে পালে। আই জোকাৰি আছে বুলি ৰবীনে ভেঁকে মুখখন মেলিয়ে দিলে নহয়। কেছটো গম পাই সুৰুজপ্ৰভাই তোৰ আৰু পেন ঘৰত আছেনে নাই বুলি সুধিলত ৰবীনে চকু পানী মচি মচি নাই বুলি মূৰ জোকাৰিলে। তেতিয়া সুৰুজপ্ৰভাই কলে, বোলে আহ তহঁত দুইটাকে দিম আজি। পিছ চোতালত তেওঁ আধা পুৰণি গামোচা এখন ৰবীনৰ ফালে আগবঢ়াই দি কলে, পেনটো খোল, গামোচাখন পিন্ধি ল। প্ৰকাশৰ ফটা পেনৰ বুটাম আছে, মই আনি লগাই দিম এতিয়া।